ভালে আছে আৰু মোৰো ভাল সো আজিৰ ব্লগটোত মই আহিছোঁ নীলাচল পাহাৰত অৱস্থিত ভুৱনেশ্বৰী মন্দিৰলৈ এটা বহুত পুৰণি মন্দিৰ হয় সো বলকচোন এতিয়া চাওঁ মন্দিৰ ভাগনো কেনেকুৱা সো গাইজ গুৱাহাটী চিটিতে বহুত পুৰণি মন্দিৰ আছে সো সেইবাবে মই গুৱাহাটীত থকা সকলো মন্দিৰ দৰ্শনৰ এটা পদক্ষেপ লৈছিলোঁ সো আজি সেইবাবে মই আহিছোঁ ভুৱনেশ্বৰী মন্দিৰলৈ এই মন্দিৰ ভাগ আছে নীলাচল পাহাৰত কামাখ্যাৰ পৰা অলপ ওপৰলৈ উঠি গ'লে আপোনালোকে এই মন্দিৰ ভাগ পাব মন্দিৰটোলৈ সোমাই ইয়াতে বাহিৰতে চাকি বন্তি জ্বলোৱা সুবিধা আছে আৰু আমিও ধুনীয়াকৈ ইয়াতে চাকি গছ জ্বলাই ল'লোঁ আৰু গাইজ মন্দিৰটো চাওকচোন কিমান ধুনীয়া আৰু অলপমান কামাখ্যা মন্দিৰৰ নিচিনাই আৰ্কিটেকচাৰ ষ্টাইলটো আৰু এইটো আৰ্কিটেকচাৰ ষ্টাইলক নীলাচলী আৰ্কিটেকচাৰ বুলি কোৱা হয় আৰু আপোনালোকে যদি এই ভাগ মন্দিৰলৈ অহা নাই নিশ্চয়কৈ এবাৰ আহি চাব ময়ো আজি প্ৰথমেই আহিছোঁ বাৰু আৰু আহি বিৰাটেই ভাল লাগিছে বহুত পিচফুল এনভাইৰনমেণ্ট এটা আছে ইয়াতে আৰু ইয়াতে ভিউ এটা দেখা পায় বলকচোন চাওঁ ভিউটো কেনেকুৱানো গাইজ ইয়াৰ পৰা আপোনালোকে এবাৰ ভিউটো চাওকচোন গোটেই গুৱাহাটীখন দেখা পোৱা যায় সেইখন হ'ল ব্ৰহ্মপুত্ৰ নদী আৰু গোটেই তলত ঘৰ চৰবোৰ বহুত ধুনীয়াকৈ দেখা পায় এতিয়া অলপ ফগি হৈ আছে কাৰণে ইমান কেমেৰাত ক্ৰিষ্টেল ক্লিয়াৰ হোৱা নাই বাট চকুৱে দেখা পায় ভুৱনেশ্বৰী মন্দিৰৰ পৰা অলপ নামি আহি আপোনালোকে ইয়াতে বগলা মন্দিৰ ভাগ পাব আৰু এতিয়া আমি বৰ্তমান ইয়ালৈকে আহিছোঁ চ' বলকচোন যাওঁ মন্দিৰটো আৰু গাইজ আপোনালোকে জানেনে যে নীলাচল পাহাৰতে 10টা শক্তিপীঠ মন্দিৰ আছে আৰু আজি আমি 3টা দৰ্শন কৰাৰ এটা পদক্ষেপ লৈছোঁ আৰু এইটো হ'ল আমাৰ ছেকেণ্ডটো আৰু আপোনালোকে ইয়াৰে 10টা মন্দিৰলৈ গৈছেনে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব দেই আমি ভুৱনেশ্বৰী মন্দিৰৰ পিছত এতিয়া আহিলোঁ বগলা মন্দিৰলৈ আৰু ইয়াতে নীলাচল পৰ্বতত মানে চবতছে হাইটত আছে ভুৱনেশ্বৰী মন্দিৰটো আৰু আপুনি যেতিয়া তললৈ নামি আহি থাকিব পৰ্বতটোৰ তেতিয়া আপুনি ফাৰ্ষ্টতে পাব বগলা মন্দিৰ আৰু আমি বৰ্তমান ইয়াতে আছোঁ আৰু ইয়াতে ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী এলাউ নহয় আৰু আমি এতিয়া পূজা চূজা কৰা হ'ল এতিয়া নেক্সট আমি যাম কামাখ্যা মন্দিৰলৈ চ' যাওঁ বোলো এতিয়া মই আছোঁ কামাখ্যা মন্দিৰত আমাৰ দৰ্শন কৰা হ'ল চাকি তাকি জ্বলালোঁ আজি দেওবাৰ হয় চ' ইয়াতে বহুত বেছি ভিৰ আৰু এতিয়া আমি অলপ ইয়াতে বহিছোঁ দৰ্শনৰ বহুত লাইন চ' এতিয়াতো দৰ্শন কৰা নহ'ব চ' অলপ টাইম বহি এনেকৈ যামগৈ আৰু So guys, ইমানেই আছিল আজিৰ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পালে আৰু চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' পুনৰ লগ পাম অন্য এটি ব্লগ লৈ ধন্যবাদ